ৰাইজসকল খোৱা বোৱা কৰিলেনে? বিহু যা যোগাৰ কেনেকুৱা চলিছে? বিহু বুলি ক'লে বেলেগ এটা জোচ ন? বিহু একেদিনাখনে বজাৰো কৰিলোগৈ, ৰাতিপুৱাই গৈ ৰাতিপুৱা খোৱা বোৱা কৰি তাৰপিছতে বজাৰ কৰি 2টামান বজাত পালোহি। আহিয়ে আকৌ দুপৰীয়া খোৱাৰ যোগাৰ কৰি তাৰপিছতে অকণমান ৰেষ্ট ল'লোঁ 10-15 মিনিটমান। তাৰপিছতে জানে এইবিলাক হাঁহ কুকুৰা থকা মানুহ, সেয়া বান্ধি কুন্ধি আকৌ পিঠা খুন্দিলোঁ। পিঠা খুন্দি কেক এটা বনালোঁ। কেক এটা বনাই এতিয়া আকৌ 11টা বাজিলে কিজানি নিমকি কাটি আছোঁ। এতিয়া নিমকি কেইটামান বনাওঁ বুলি ভাবিছোঁ। অইন দিনা বনাবলৈ মন নাযায়, কিন্তু বিহু বুলি ক'লে মানে কিমান হেঁপাহ বনোৱা। জুবিন দাই কোৱা নিচিনা চুলি আউল বাউল হৈ গৈছে পুৰা। বাৰু বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিলে।